morning, students. Good morning, sir. Okay. So, আজি তোমালোকৰ স্কুলত প্ৰথম দিন। কোৱাচোন তোমালোকৰ স্কুলত আহি কেনেকুৱা লাগিছে? Sir, ভাল লাগছে sir. Sir, বহুত ভাল লাগছে sir, বহুত ভাল লাগছে. May I come in, sir? আহা সোনকালে আহা। লেট হ'ল দেখোন তোমাৰ আজি। Sir, আজি অলপ লেট হৈ গ'ল. ঠিক আছে আজি প্ৰথম দিন কথা নাই বাৰু। নেক্সট টাইম কিন্তু লেট নকৰিবা দেই ক্লাছত কেতিয়াও লেটকৈ নাহিবা দেই। নেক্সট টাইম এইটো কথা মনত ৰাখিবা দেই। হ'ব sir, হ'ব. Next time লেট নকৰোঁ sir. ঠিক আছে তেতিয়াহ'লে তুমি বহা এতিয়া যায় যোৱা। Okay, sir. বাৰু আজি যিহেতু তোমালোকৰ প্ৰথম দিন চ' তোমালোকক আজি একো নিশিকাওঁ বাৰু। আজি অলপ আমি চাহ চিনাকিয়ে হৈ লওঁ নে কি কোৱা? Okay, sir. ঠিক আছে. ঠিক আছে বাৰু তোমালোকে চবে এজন এজনকৈ নিজৰ নিজৰ নামটো কৈ যোৱাচোন। Sir, মোৰ নাম মুনুকণ. Sir, মোৰ নাম সুমি. Sir, মোৰ নাম ভলা. Sir, মোৰ নাম সুনুকণ. বাহ আমাৰ ক্লাছত দেখোন চুনুকণ আৰু মুনুকণ দুইটাই আছে। দুইটাৰে একদম একে নাম দেখোন। বঢ়িয়া দেই। পিছে তোমালোকে নিজৰ মাজত চাহ চিনাকি হৈছে নে নাই? Sir, ভালকে হোৱা নাই sir. আৰে কিয় ইমান সময় হ'ল চাহ চিনাকি হ'ব লাগে নিজৰ মাজত। তোমালোকৰ মাজত বন্ধুত্ব থাকিব লাগিব দেই। তোমালোকৰ মাজত প্ৰতিযোগিতা আৰু সহযোগিতা দুয়োটাই থাকিব লাগিব। চবেই আগত যাব লাগিব, চবেই এজনে এজনক হাত ধৰি ওপৰত লৈ যাব চেষ্টা কৰিব লাগিব। গতিকে তাৰ বাবে তোমালোকৰ নিজৰ মাজত বন্ধুত্ব থাকিব লাগিব, হয় নে নহয়? হয়। ঠিক আছে বাৰু আজি তোমালোকে নিজৰ মাজতে এতিয়া চাহ চিনাকি হোৱা। আজি ক্লাছটো আৰু ইয়াতকৈ দীঘলীয়া নকৰোঁ আৰু ক্লাছটো মই এতিয়া সামৰোঁ। তোমালোকে নিজৰ মাজত এতিয়া চাহ চিনাকি হৈ লোৱা। কালিৰ পৰা আমি আমাৰ ৰেগুলাৰ কোৰ্চ আৰম্ভ কৰিম নে কি কোৱা? বাৰু ঠিক আছে দিয়া। Students, আজি আৰু তোমালোকৰ ক্লাছ নহয়। তোমালোকে এতিয়া যাব পাৰা। Okay, ma'am. Hi, তোমাৰ নাম সুনুকণ ন? মোৰ নাম সুনুকণ। তোমাৰ মুনুকণ ন? মোৰ নাম মুনুকণ। বাৰু আজিৰ পৰা আমি দে ফ্ৰেণ্ডছ হ'ব পাৰিম না? নিশ্চয়। বাৰু আজিৰ পৰা আমি দে ফ্ৰেণ্ডছ হা। অ'কে। তুমি স্কুল বাছতে আহা না? নহয়, মই পাপাৰ লগত আহোঁ। তুমি স্কুল বাছত আহা নেকি? মই স্কুল বাছতে আহোঁ। পাপাৰ বৰ অফিচত যাব লগা থাকে না, সেইকাৰণে স্কুল বাছতে আহিব লগা হয়। ঠিকে আছে দে। বাৰু কালিৰ পৰা আমি দে কিন্তু এখন বেঞ্চতে বহিম। একদম এখন বেঞ্চতে। কালিৰ পৰা এখন বেঞ্চ বুক হ'ল আৰু আমাৰ সুনুকণ মুনুকণৰ নামত। কালিৰ পৰা এখন বেঞ্চ বুক। য়েছ বঢ়িয়া। ব'লা বন্ধু এতিয়া যাই থাকোঁ আৰু কালি আৰু লগ পাম দে। এতিয়া বেছি কথা পাতি থাকিলে আৰু ঘৰ যাই পাতে দেৰি হৈ যাব। মই আৰু বাছো আহিব মোৰ। এতিয়া যাই থাকোঁ ব'লা। ব'লা মোৰো পাপা আহিছে কিজানি, ৰখি আছে কিজানি গেটত।